Hello guys, welcome back to my YouTube channel. আজি ৰাতিপুৱা ওলাইছো গৰুৱাল দিবলৈ আৰু আজি গৰুৱাল দিবলৈ গৈ মই বহুত ডাঙৰ বস্তু এটা দেখিলো আপোনালোকক গোটেই ভিডিঅ'টো চালে গম পাব কি দেখিলো আৰু ভিডিঅ'টো চাই থাকক আৰু যদি নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ইফালে এজন থাকি আহিলে খেদি আনো আৰু এজন দৌৰিলে এতিয়া আপোনালোকে যদি চেনেলটো নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু গৰুকেইটা এৰাল দিবলৈ গৈ আছো আৰু মই যে কৈছিলোঁ কি ডাঙৰ বস্তু দেখিলোঁ সেইটো আপোনালোকে নিজেই দেখিব আৰু কুঁৱলী মাৰিছে চাওক 6টা বজাত ইমান কুঁৱলী চাওক গাইছ ৰ'দটো অলপ এচেঙা ওলাইছে আৰু লাহেকৈ আৰু কুঁৱলী এইজনী অকণমান গৰুজনী ইমান লাহে লাহে যায় আৰু বৰ্তমান পালোহি আমি বিলৰ পাৰৰ ওচৰত আৰু অকণমান আগতে আছে আৰু ইয়াতে বান্ধি থোৱা আছে মই কৈছিলোঁ যে বস্তুটো সেইটো বস্তু আৰু গৰুজনী খেৰি লৈ যাওঁ অলপ স্পীড এতিয়া আপোনালোকে ভালকৈ দেখিব পাব আৰু এখন হাবি জংঘল চুমনি এযোৰ মানে চুমনি আৰু চুম গছ আছে আৰু এইফালে বগৰী তলেদি গৈ আছোঁ দৌৰিলে এজনী আৰু আপোনালোকে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ চাই আছে যদি দেই গাইছ প্লিজ ছাবস্ক্ৰাইব কৰিব মানে আৰু নকওঁ আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ এটা কৰি দিব আৰু সেয়া ওলাইছে আৰু মই যে কৈছিলোঁ দেখুৱাম বুলি আপোনালোকক লাহে লাহে ওলাইছেগৈ চাই থাকক এয়া চাওক গাইছ ম'হ আজি মানে গৰুৱাল দিব গৈ ম'হ দেখিলোঁ এয়া মানে বেলি চাউটো পৰি দিছে ন মোবাইলটো কেমেৰাটোত সেইকাৰণে ক'লা হৈ গৈছে এয়া ভালকৈ চাই লওক ম'হ দেখিলোঁ এয়া আৰু এতিয়া গৰুকেইটা এৰাল দি লওঁগৈ গাইছ আৰু গৰু এৰাল দি আহি ঘৰ পালোহি ঘৰৰ পৰাই বৰ্তমান মানে ভৰিয়ে চৰিয়ে ধুই লওঁ আৰু তাৰপৰা চাহ অকণ খাব লাগিব আৰু মোৰ চাহটো পৰিছে এয়া ৰ'দটো কাৰণ পিছফালে আছেতো মানে আৰু আমাৰ ইয়াত তামোল ৰাস্তা কিনাৰেদি তামোল গছ আছে আৰু যদি ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এতিয়া গাইছ ভৰি হাত ধুই লওঁগৈ আৰু কি হৈছে আৰু মীনালে কিবা এটা কৰি আছে তাকে সুধিছিলোঁ মাৰে আৰু এতিয়া ভৰিকেইটা ধুই লওঁগৈ এইডোখৰ পানী পৰি একদম গেলি গ'ল তাৰপৰা এইফালে ভৰি হাত ধুই লৈছোঁ তাৰপৰা এইফালে ভৰিকেইটা ধুই লওঁগৈ আৰু তাৰপিছত এইফালে চাহ বনাই আছোঁ চাহ খাবলৈ তাৰপিছত এই মেকুৰীজনী দেখিবলৈ পাইছে মেকুৰী আৰু চাওক এইফালে চাহ অকণ খাই লওঁ তাৰপৰা চাহকণ বনাই মানে মই বাহিৰৰ পৰা আহোঁগৈ এপাক আৰু মীনালেনো বাহিৰত কি কৰি আছে তাকে চাওঁগৈ কিবা এটা কৰি আছে তাৰপিছত মীনালে এইফালে সেইটো কি কৰিছে জানো কিবা লাটুম বনাই হেনো সি এইফালে কিবা মাৰি কাটি চুচি আছে লাটুম বনাবলৈ সেইটো কাটি আছে বৰাবৰ লাটুম বনাবলৈ চুচি আছে বোলে কি লাটুম নে হে কাম নাইকিয়া এই চুচি থাকক আৰু আমি এতিয়া যাওঁগৈ গাইছ মানে চাহকণ উতলিব পাৰে এইফালে পুখুৰীটো আৰু এইফালে আমাৰ তামোল গছ এইফালে চুচি থাকক আৰু আমি এতিয়া যাওঁ চাহ খাওঁগৈ বাকী এইটো ভালটো এইফালে বস্তা খালি ধানৰটো দিছিলে বস্তাৰ বাহিৰত আৰু এইজোপা কলগছ মানে বৰটেঙা গছ তাৰ তলতে আছে মোৰ জলকীয়া পুলি অলপ তাৰপৰা এতিয়া ভিতৰলৈ যাওঁ চাহটো বাকী খাওঁগৈ আৰু এইফালে পাণ বিচাৰি আনি থৈ দিছে মানে গছৰ পৰা তাৰপিছত
চাহটো খাওঁ। এজনী মেকুৰীজনী একে দৌৰিলে, সেইজনী তাইক বিস্কুট খাব লাগে আৰু এইফালে চাহ উতলিছে এয়া। আৰু মই এতিয়া চাহটো বাকী খাওঁ। তাৰপৰা যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ মানে ছাবস্ক্ৰাইবটো কৰি দিব গাইজ। আৰু এতিয়া গেছ চিলিণ্ডাৰটো বন্ধ কৰি চাহটো আনি লওঁ খাবলৈ, আৰু চাহ খাই লওঁগৈ। চাহটো খাই লওঁ গাইজ। আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মেকুৰীজনী ক'ত ৰখি আছে চাওক, তাক বিস্কুট খাব লাগে। চাইকেলখনৰ কিনাৰত ৰখি আছে, খেদিলে যাতে তাক পলাব নোৱাৰে, সেইকাৰণে তাই সেইখনতে ৰখি আছে। আৰু আজিলৈ বাই বাই। প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই।